ৰেচিপিটোৰ বাবে প্ৰয়োজনীয় হোৱা সামগ্ৰীখিনি প্ৰথমে দেখুৱাই লৈছোঁ। এটা পকা আম, 1 গিলাচ এৱা গাখীৰ, কেই চামুচমান চাউল তিয়াই থোৱা। এই চাউলখিনি মই আধা ঘণ্টামান আগতে তিয়াই ৰাখিছোঁ। চেনি আৰু গাৰ্নিছ কৰাৰ বাবে ক্ৰীম 2 চামুচমান আৰু কিছু ড্ৰাই ফ্ৰুইটছ এনেদৰে কাটি লৈছোঁ। চাউলখিনি এতিয়া ইয়াত দি লৈছোঁ। এইখিনি গুড়ি কৰি মিক্সিত, কিন্তু এইটো চাব লাগিব মিক্সিত গুড়ি কৰোঁতে একেবাৰে মিহি কৰি গুড়ি কৰিব নালাগে, ইয়াক ডোখৰ ডোখৰকৈ ৰাখিব লাগিব। আমটো কাটি মই এনেদৰে মিক্সিত পেষ্ট বনাই লৈছোঁ। এতিয়া এই পেষ্টটো দি দিম আৰু ইয়াতে অলপ চেনি দি দিম। আপোনালোকে চাব, আমত যদি বেছি মিঠা থাকে বা বেছি মিঠা থকা আম হয় তেতিয়া চেনিটো কমাই দিব। মই চেনিটো অকণমান কমাই দিছোঁ। কিছু সময় লৰাই থাকিম এনেদৰে। আমখিনি কেৰাহীত এনেদৰে মই বনাই লৈ ইয়াৰ পৰা আঁতৰাই থলোঁ। এতিয়া আকৌ অন্য এটা কেৰাহীত গাখীৰখিনি দি দিলোঁ। গাখীৰখিনি যেতিয়া উতলিব তেতিয়া আমি চাউলৰ পেষ্টটো দিব লাগিব। ইয়াতে মই চাউলৰ পেষ্টটো কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাই দিছোঁ। এইটো একদম মিহি কৰিব নালাগে, এনেকুৱাকৈ ৰাখি দিব। এতিয়া গাখীৰখিনি যেতিয়া উতলিব তেতিয়া এই চাউলৰ পেষ্টখিনি আমি গাখীৰৰ লগত মিহলাই দিম। আমাৰ গাখীৰ উতলিবলৈ লৈছে। এতিয়া এই উতলা গাখীৰতে পিঠাগুড়িৰ পেষ্টটো দি দিলোঁ আৰু দিওঁতে লৰাই লৰাই থাকিব লাগিব যাতে এই তলিত লাগি নধৰে। অলপ অলপকৈ দি দি লৰাই থাকিব লাগিব। এনেকৈ পিঠাখিনি মই ইয়াতে ঢালি দিম। পিঠাগুড়িখিনি ইয়াত মিক্স কৰি দিয়াৰ পিছত হেতাখনেৰে লৰাই থাকিব লাগিব, নহ'লে এই কেৰাহীৰ তলিত লাগি ধৰিব। এতিয়া আমাৰ এই গাখীৰ আৰু পিঠাগুড়িৰ পেষ্টটো লাহে লাহে গাঢ় হ'ব ধৰিছে। এনেদৰে হাতেৰে চুই চালে গম পোৱা যাব পিঠাগুড়িটো সিজিছে নে নাই। পিঠাগুড়ি ধুনীয়াকৈ সিজিছে। এতিয়া সিজাৰ পিছত আমি চেনিখিনি দি দিম ইয়াতে। চেনিখিনি কিছু সময় লৰাই থাকিলোঁ। চেনিখিনি যেতিয়া এই মিশ্ৰণৰ লগত মিক্স হৈ যাব তাৰপিছত আমি ইয়াতে আমৰ পেষ্টটো দি দিম। আমাৰ চেনি ধুনীয়াকৈ ইয়াতে মিক্স হৈ গৈছে। মই ইয়াতে 2 চামুচ আমৰ পেষ্টটো দিলোঁ আৰু কিছু সময় ৰাখি থৈ দিছোঁ। মেংগো ক্ৰীমি এই ৰেচিপিটো মই বনাই দেখুৱালোঁ। এইটো আমাৰ এতিয়া ৰেডি হৈছে। কিছু সময় লৰাই থাকি
মই গেছটো অফ কৰি দিই আছোঁ। এতিয়া মই এইখিনি বাউল এটা ৰাখি দিম। বাউলটো আমি কিছু সময়ৰ বাবে ফ্ৰিজত ৰাখিব লাগিব, যাতে আমাৰ মেংগোখিনি খোৱাৰ বাবে ৰেডি হ'ব। লগাই দিছোঁ। এইখিনিৰ ওপৰত আমি এতিয়া গাৰ্নিছ কৰিম। আমি এতিয়া এইখিনি অকণমান ডিজাইন কৰিম, দেখিবলৈ ধুনীয়া হ'ব, খাবলৈও টেষ্টি হ'ব। মই মেংগোৰ এই আমৰ পেষ্টটোৰ কিছু ৰাখি দিছিলোঁ, এতিয়া এইখিনি ওপৰত এনেকৈ দি দিলোঁ। এনেকৈ ধুনীয়াকৈ মিলাই দিলোঁ। ইয়াতে মই 2 চামুচমান ক্ৰীম ৰাখি থৈছিলোঁ। আপোনালোকৰ ঘৰত যদি ৰেডি থাকে তেতিয়াহ'লে দিব, আৰু এইটো অপশ্যনেল হয়, নিদিলেও কথা নাই। ঘৰত যদি মজুত নাথাকে আৰু থাকিলে দিব। এনেকৈ দি দিলে এটা ডিজাইন উঠি যায়। ইয়াৰ ওপৰত আমি আকৌ ড্ৰাই ফ্ৰুটছৰ কিছু এনেকৈ দি দিলোঁ। এইবোৰ অপশ্যনেল হয়, দিবও পাৰে আৰু নিদিলেও কথা নাই। মেংগো ক্ৰীমি ৰেডি হৈছে। এতিয়া আমি এই বাউলটো ফ্ৰিজত 2 ঘণ্টামানৰ বাবে ৰাখি দিম। 2 ঘণ্টা পিছত ই খোৱাৰ বাবে উপযোগী হৈ পৰিব।